পৰা এটা কমপ্লেইন পাইছিলোঁ আৰু শৰীফুল ইছলাম বুলি আৰু এজন আছে, দুইজনৰ পৰা কমপ্লেইন পাইছিলোঁ। গতিকে আমি আজি এনকুৱাৰী কৰি আছোঁ, আমি স্কিমবিলাক চাই আছোঁ আৰু চোৱাৰ পিছত আমি ইয়াৰ প্লেন এষ্টিমেট দিব আছে সেইবিলাক চাম। আৰু প্ৰেজেণ্ট ইয়াৰ বাহিৰে বিশেষ মন্তব্য মই দিব নোখোজোঁ, যিহেতু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। যিহেতু আপুনি মাইনৰ অলপ ইনভেষ্টিগেশ্যন কৰিছে, কেনেকুৱা পাইছে? সেইটো এতিয়া আমি ক'ব নোৱাৰিম, সেইকাৰণে যে আমি প্লেন এষ্টিমেট চাব লাগিব, লিষ্ট অফ স্কিম চাব লাগিব, তাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আছে, ফাইনেন্সিয়েল। ৰাইজৰ অভিযোগ পিন পইণ্ট চেঞ্জ হৈছে, তেনেকুৱা কিবা পাইছে নেকি ছাৰ? না, পিন পইণ্ট এটা চেঞ্জ হোৱা বুলি কৈছে, তাতো এটা কণ্ট্ৰভাৰ্চি পাইছোঁ, ইয়াতো এটা তিনিআলি, তাতো এটা তিনিআলি, আৰু সেইটো আমি চাব লাগিব যে তাতে যিসকলে এক্সিকিউশ্যন কৰিছে তেওঁলোকে এটা স্কিম দেখুৱাইছে, সেইটো আমি ভালকৈ ভেৰিফাই কৰিব লাগিব যে সেইটো পঞ্চায়তে কৰিছে নে তাতে আমাৰ প্ৰডাক্টৰ কোম্পানী কি আছে তাৰ পৰা কৰিছে, সেইটোও চাব লাগিব। যদি তাৰ পৰা কৈছে তেনে ইলিগেল হৈছে, আৰু পঞ্চায়তে যদি কৈছে সেইটো আমি গোটেই তেওঁলোকে বিল ভাষা গোটেই প্লেন এষ্টিমেট এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলৰ কথা আছে। অভিযোগকাৰী কোৱা মতে স্কুলত কেইবাটাও স্কিম ইতিমধ্যে মানে নাইকিয়া হৈছে বুলি কৈছে অভিযোগকাৰীয়ে, আপুনি কেনেকুৱা পাইছে? নহয়, অভিযোগকাৰীয়ে কৈছে এতিয়া সেই বস্তুটো এতিয়া মই ফাইনেলি ক'ব নোৱাৰিম। পঞ্চায়তৰ পৰা প্ৰাথমিক তদন্তত কেনেকুৱা হৈছে? প্ৰাথমিক তদন্তত কি ক'ম, পঞ্চায়তৰ পৰা লিষ্ট অফ স্কিমখিনি আমি ওলাম, এইটো কমপ্লেইনৰখিনি আমি চাই আছোঁ। হয়, যিটো পাইছোঁ টিক মাৰ্ক দিছোঁ, যিটো পোৱা নাই ক্ৰছ মাৰ্ক দিছোঁ। দিয়াৰ পিছত এতিয়া আমি গোটেই লিষ্ট অফ স্কিমবিলাক পঞ্চায়তে আমাক দিব। এনে আপোনাৰ তদন্তত কিবা ক্ৰছ মাৰ্ক ওলাইছে নেকি দুটা এটা? নহয়, ইয়াততো কিবা বাউণ্ডাৰী ৱালৰ কথা ক'লে সেইটোতো পোৱা নাই। এতিয়া আমি পঞ্চায়তৰ পৰা ৰিপৰ্টটো ল'ব লাগিব, আমি লৈ তাৰপিছতে কিবা কমেণ্ট দিব পাৰিম। এতিয়া মই একো কমেণ্ট দিব নোৱাৰিম। 8 লাখ টকা 8 লাখ টকা আছিল কিজানি, 6 লাখ টকা, সেইটো এষ্টিমেটটো লৈ লওঁ আমি। আৰু 1 ফুট মান উঠিছে বুলি আমি কেমেৰায়ো প্ৰত্যক্ষ কৰিছে, কি ক'ব? তেওঁ আমাৰ যিজন ৱাৰ্ড মেম্বাৰ আছিলে, তেওঁ আগৰ পিৰিয়ডত ৱাৰ্ড মেম্বাৰ আছিলে, এতিয়াও ৱাৰ্ড মেম্বাৰ আছিলে, গতিকে তেওঁ ৰাইট পাৰ্চন। কাৰণ আগৰ কামত তেওঁ কৰিছে, পিছৰ কামত তেওঁ কৰিছে। তেওঁ কৈছে 1.5 ফুট, গতিকে আমি 1.5 ফুট বুলি নোট কৰি দিছোঁ। তাৰপিছত আমি চাই লওঁ প্লেন। ক'ৰবাত এটা ইটা বা দুটা ইটা উঠোৱা বুলি পিছফালে আমি 2টা ইটা পাইছোঁ, পিছফালে যিটো হ'ল, গতিকে আমি চাই লওঁ গোটেই